ৰূপাঞ্জলি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবলৈ অনুৰোধ জনালোঁ। এতিয়া ৰাতিপুৱাৰ সময়। মই এতিয়া বনাম চাহৰ কাৰণে টেকলি পিঠা। এয়া ভাত খোৱা চাউলৰ পিঠাগুড়ি লৈছোঁ। এতিয়া মই বনাই আছোঁ নাৰিকল দিয়া টেকলি পিঠা কেটলি মুখত। এয়া আমাৰ ধুনুৰ আৰু মোৰ খাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। টেকলি পিঠা, লাল চাহ আৰু ধুনুৰ কাৰণে অকণমান হৰলিক্স গুলি লৈছোঁ। এতিয়া আমি এইখিনি খাওঁ। মই এই মগটোত চাহ খাইয়ে ভাল পাওঁ। মানে মগটোত চাহ খালে চাহেই গৰম হৈ থাকে, সেইবাবে মই মগটোতে চাহ খাওঁ। এতিয়া মই আপোনালোকক দেখুৱাম আমাৰ ঘৰত থকা নয়নতৰা ফুলৰ ঔষধি গুণৰ বিষয়ে ভিডিঅ' এটা আগবঢ়াম। নয়নতৰা ফুল দুই ধৰণৰ, এবিধ বগা আৰু এবিধ পাতল বেঙুনীয়া। আমাৰ ঘৰত কিন্তু এইজোপা নয়নতৰা ফুলৰ গছহে আছে, পাতল বেঙুনীয়া। নয়নতৰা ফুলৰ পাতে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰি ৰাখে। যদি আমি খালী পেটত ৰাতিপুৱা নয়নতৰা ফুলৰ পাতৰ ৰস উলিয়াই খাওঁ, তেতিয়া ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ হোৱা দেখা যায়। যদি খালী পেটত খাব নোৱাৰে, তেতিয়াহ'লে নয়নতৰা ফুল 4টা গৰম পানীত তিয়াই যদি খাওঁ, তেতিয়াও আমি উপকাৰ পোৱা যায়। গৰম দিনত প্ৰায় আমাৰ খৰ-খজুৱতি হোৱা দেখা যায়। যদি আমি নয়নতৰা ফুলৰ পাতৰ ৰস উলিয়াই খৰ-খজুৱতি হোৱা ঠাইত লগাওঁ, তেতিয়াও আমি উপকাৰ পোৱা যায়। নয়নতৰা ফুলৰ পাত সৌন্দৰ্য্যৰ বাবেও বিখ্যাত। যদি আমি নয়নতৰা ফুলৰ পাতৰ ৰস উলিয়াই যদি খাওঁ, তেতিয়া আমাৰ চুলি ঘন আৰু ডাঠ হোৱা দেখা যায়। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। আজিলৈ ইমানে।